हेलो गाइस नमस्कार पुनः एटी नतुन भिडिओ आपनालोक स्वागतम जनाइछु आरो আজি মই সঞ্জু আহিছিল আমাৰ ঘৰত সঞ্জু আজি দুদিন হল না আজি তিনদিন হল তো আজি ঘৰত যাব তো ইয়াক মই আধালৈকে থৈ আহো মানে আমাৰ মেইন টাউন যি বকলৈকে থৈ আহো তাৰ পৰা মই তাক বাছত উঠাই দিম এই বাছত গৈ পেলাই গুৱাহাটীৰ পৰা আকৌ ঘৰ প্ৰথমতে গুৱাহাটী মানে ঘৰটো গুৱাহাটীতে হয় গুৱাহাটী উজান বজাৰত ঘৰ হয় আৰু থাকে ক'ত কাহিলিপাৰা তো মই বকত ইয়াক দিম উঠাই বাছত তাৰ পৰা জালুকবাৰী যাব জালুকবাৰীৰ পৰা চিটি বাছত যাব পাৰিব আৰামছে টেনশ্যন নাই তো ব'লা আমি এতিয়া যাওঁ এই বাবুৱে গাড়ীখন চুই আছে আৰু ডাঙৰ বাবুটোৱে চিপছ খাই আছে মানে চুঙা পাপৰ চিপছ আৰু সঞ্জুই যাবৰ কাৰণে মানে ৰেডি হৈ আছে তো বাবুৱে যাব খোজে গুৱাহাটীত কিন্তু বাবুটো আৰু ক'ত যাব ই সৰু হৈ আছে তো ডাঙৰ হ'লে যাব বাবুৱে নাকি যোৱাৰ আগতে সদায় গাড়ীখন এবাৰ চেক কৰি ল'ব লাগে তো মই গাড়ীৰ ইঞ্জিন অইল আছে নাই চাই লওঁ আৰু এফালে কুলেন থাকে এইটো কুলেন টেংকি তো এইখিনি চেক কৰি লওঁ বাকী গোটেই ব্ৰেক অইল আছে নাই এইখিনি চেক কৰি লওঁ গোটেইখিনি চেক কৰাৰ পিছতহে মই মানে বাহিৰত ওলাই লৈ যাওঁ তো আপোনালোকে এইটো কাম কৰিব ক'ৰবাত যোৱাৰ আগতে গাড়ীখন এবাৰ চেক কৰি ল'ব কাৰণ ক'ত কি হয় কি নহয় বিপদত পৰিব পাৰে সেইকাৰণে মই এবাৰ চেক কৰি লওঁ তাৰপিছত যাম কি লৈছা কঁঠাল লৈছা তিয়হ লৈছা গুটি ললো কঁঠালৰ গুটি আৰু এইবিলাকতো গুৱাহাটীত নাপায় ন গুৱাহাটীত এতিয়া গ'লে আৰু কেইদিনমানৰ পিছত আহিম কেইদিনমান পিছত আহিবা গুৱাহাটীতো কাঠল নাপায় কিনিব লাগে তই গাঁৱৰ পৰা ফ্ৰীতে লৈ ল'লি হয় নহয় ঠিক আছে উঠাই দিয়া চ' গাইজ এতিয়া গৈ আছো সঞ্জুক থবৰ কাৰণে তো বকলৈকে গৈ আছো ৰাস্তাটো একেবাৰে খুবেই বেয়া আমাৰ ৰাস্তাটো সেইকাৰণে লাহে লাহে গৈ আছো তো অকণমান ৰাস্তাটো দেখাই দে কিমান বেয়া চাওক ৰাইজে চাওক তো একদম গাটা বম গাঁত মানে পুখুৰীৰ নিচিনা গাঁত আৰু বুলি ক'ব পাৰি চাইডে তো ইমান বেয়া ৰাস্তা আৰু অকণমান আমাৰ ভিতৰৰ হয় বকৰ পৰা তো গভৰ্ণমেণ্টে ইমান এটা হেৰি লোৱা নাই আমাৰ ৰাস্তাখনৰ কাৰণে তো গভৰ্ণমেণ্টে অকণমান যদি চালে ভাল হয় আৰু কিন্তু ডাঙৰ অফিচাৰবিলাকে এইফালে নাহে আমি সৰু মানুহবিলাক এইফালে আহি থাকিব লাগে যাই থাকিব লাগে গতিকে আমাৰ ৰাস্তা আৰু কোনে ঠিক কৰি দিব হয় নাই কোনে নিদিয়ে কাৰণ কোনো MLA মন্ত্ৰী এইফালে নোসোমায় কেতিয়াও তো সোমালে দেখা পালে গম পালে হয় যে ইমান ৰাস্তাটো বেয়া হৈ আছে কিন্তু সিহঁতেতো নোসোমায় কিন্তু আমি ডেইলি অহা যোৱা কৰি থাকিব লাগে এই বেয়া ৰাস্তাটোৰে কাৰণ আমিতো আহিবই লাগিব কাৰণ আমাৰ ঘৰ ইয়াত হয় নাই আৰু কষ্ট হ'লে উপায় নাই আৰু থাকিব লাগিব আৰু এই জন্মৰ যন্ত্ৰণা খাই পেলাই কাৰণ জন্ম লৈছো যিহেতু ভিতৰীয়া গাঁৱত যদি গুৱাহাটী টাউনত জন্ম ললো হয় তেতিয়াহ'লে টাউনত থাকিব পাৰিলো হয় ৰাস্তা ভাল হ'ল হয় কিন্তু উপায় নাই মানে জন্ম দি দিলে গাঁৱৰ ভিতৰত তো এই বেয়া ৰাস্তাত আৰু অহা যোৱা কৰি থাকিবলৈ বেয়া ৰাস্তাতে এইটো আৰু ভগৱানৰ লীলা বুলি ক'বলৈ ইয়াতে চৰকাৰক দোষ দি লাভ নাই আৰু চৰকাৰক দোষনো কি দিম চৰকাৰটো আমিয়ে ভোট দি জিতাই দিছো ন হয় নাই গতিকে চৰকাৰক দোষ দিয়া মানে আমাৰ গাতে দোষটো উল্টাকে পৰি যাব কাৰণ আমি ভোট দি জিতাই দিছিলো কাম কৰিবৰ কাৰণে এতিয়া কাম কৰা নাই উল্টা দোষটো কাৰ গাত পৰিব আমাৰ গাত পৰিব গতিকে দোষ দি লাভ নাই এইটো ভাগ্যক দোষ দিব লাগিব ভাগ্য পৰীক্ষা কৰিব এইটোৱে কথা আৰু কি ক'ম চ' গাইজ গাড়ীখন মই ইয়াতে পাৰ্কিং কৰি থৈ দিলোঁ গাড়ীখন আৰু সঞ্জু আৰু মই এতিয়া গৈ আছোঁ বেলেগ এখন গাড়ীত যাম আমি ইয়াৰ পৰা গুৱাহাটীলৈকে তো প্ৰথমতে ভাবিছিলোঁ সঞ্জুক বকত বাছ এখনত উঠাই দিম কিন্তু বেলেগ এখন গাড়ী পালোঁ তো মোৰ এই ছাৰ এজন হয় তেখেতে মানে গুৱাহাটীত গৈ আছে তো সঞ্জু মই আৰু ছাৰ তিনিজনে আমি তেখেতৰ গাড়ীখনত গৈ আছোঁ তো সঞ্জুক একদম ঘৰলৈকে থৈ আহিম নেকি ঠিক আছে হ'ল মানে সেইখন গাড়ী যিখন গাড়ীত আমি গুৱাহাটীত গৈ আছোঁ চ' গাইজ আমি গুৱাহাটী আহি পালোঁ আৰু গুৱাহাটী আহি পাই পেলাই দেখিলোঁ যে গুৱাহাটী ফ্লাইঅভাৰৰ কাম চলিয়ে আছে এতিয়ালৈকে শেষ হোৱাই নাই এইখন ফ্লাইঅভাৰ মালিগাঁও চাৰিআলিৰ পৰা ভূটনাথ কাষত মানে কি এই কামাখ্যা গেটলৈকে প্ৰায় 2-3 কিলোমিটাৰ দীৰ্ঘ ফ্লাইঅভাৰ তো এইখনৰ কাম চলি আছে মোটামুটি এবছৰটো হৈয়ে গ'ল আৰু কিমান দিন চলে গম নাপাওঁ তো সেইকাৰণে ট্ৰাফিকো হয় বহুতখিনি ৰাস্তাটোও বেয়া ভাঙা চিঙা তো উপায় নাই আৰু গুৱাহাটীত আহিলে এই জ্বালা যন্ত্ৰণা গুৱাহাটীৰ ৰাস্তা আৰু এটাৰ পিছত এটা বনায়ে থাকে এটা ভাল হ'লে আৰু এটা বেয়া হ'লে আৰু কিবা এটা বনায় কিবা এটা ভাঙিলে কিবা এটা বনাব এয়ে কাম চলি থাকে চ' গাইজ থেংক ইউ Yeah.